নিৰ্দেশ দিব আমি আমাৰ কথাখিনি উচ্চ ন্যায়ালয়ত আমি কম কিন্তু ঘটনাটো হ'ল যে টেটটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা মাধ্যমিক ক্ষেত্ৰত টেটটো বাধ্যতামূলক নহয় টেটটো বাধ্যতামূলক হয় প্ৰাইমেৰী তাৰ মানে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীতহে টেটটো বাধ্যতামূলক NCTৰ গাইডলাইনো সেইটোৱেই আছে কিন্তু অসমত টেট হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো পতা হৈছিল এইটো যিহেতু ৰাইট টু এডুকেশ্যন এক্টে কভাৰ নকৰে NCTৰ গাইডলাইনত আমি মাধ্যমিক শিক্ষাৰ কাৰণে টেট পাতিব লাগিব বুলি কোনো কথা নাই গতিকে চৰকাৰে সিদ্ধান্ত লৈছে এতিয়াৰ পৰা টেট নহয় আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব গতিকে তেওঁলোকে যি আবেদন জনাইছে আবেদন আমি পাইছোঁ আমি আমাৰ উত্তৰখিনি মহামান্য আদালতত আমি দাখিল কৰিম মহামান্য আদালতে যি ৰায় দিয়ে সেইমতে আমি আগবাঢ়িম উচ্চ ন্যায়ালয়ে যি নিৰ্দেশ দিব আমি আমাৰ কথাখিনি উচ্চ ন্যায়ালয়ত আমি কম কিন্তু ঘটনাটো হ'ল যে টেটটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা মাধ্যমিক ক্ষেত্ৰত টেটটো বাধ্যতামূলক নহয় টেটটো বাধ্যতামূলক হয় প্ৰাইমেৰী তাৰ মানে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীতহে টেটটো বাধ্যতামূলক NCTৰ গাইডলাইনো সেইটোৱেই আছে কিন্তু অসমত টেট হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো পতা হৈছিল এইটো যিহেতু ৰাইট টু এডুকেশ্যন এক্টে কভাৰ নকৰে NCTৰ গাইডলাইনত আমি মাধ্যমিক শিক্ষাৰ কাৰণে টেট পাতিব লাগিব বুলি কোনো কথা নাই গতিকে চৰকাৰে সিদ্ধান্ত লৈছে এতিয়াৰ পৰা টেট নহয় আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব গতিকে তেওঁলোকে যি আবেদন জনাইছে আবেদন আমি পাইছোঁ আমি আমাৰ উত্তৰখিনি মহামান্য আদালতত আমি দাখিল কৰিম মহামান্য আদালতে যি ৰায় দিয়ে সেইমতে আমি আগবাঢ়িম উচ্চ নিৰ্দেশ দিব